হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ খুবেই ভাল। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ আন এটি ভিডিঅ' আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম মোৰ কেইটামান ব্লাউজৰ ডিজাইন বা কালেকশ্যন বুলি আপোনালোকে ক'ব পাৰে। চ' একেবাৰে চিম্পুল ডিজাইন হয়, আপোনালোকে মানে কেতিয়াবা এনেকুৱাকৈ দিব পাৰিব যে ব্লাউজ কেতিয়াবা চিলাব গ'লে টেইলৰ, তো তাৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব বুলি মই ভাবিছোঁ। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো চাই আছে নতুনকৈ তেওঁলোকে যেন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যেন মোৰ আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। ফাৰ্ষ্ট মই আপোনালোকৰ ওচৰত লৈছোঁ এইটো এটা ব্লাউজ। পাৰিলে মই তলত মানে বেক ডিজাইনটো ফটো কৰি পেলাই লগাই দিম, আপোনালোকে ধুনীয়াকৈ এইটো এটা ৰ'ব, এইটোৰ হুকটো মানে পিছফালে আছে। চ' আপোনালোকে এইটো ডিজাইনত পিছফালে দিব লাগিব, কিন্তু মই এইটো ডিজাইন ইমান এটা কমফৰ্টেবল নাপাওঁ, তো মানে কিছুমান ব্লাউজতে দিয়া যায়। তো এইটো মোৰ নিজে বনোৱা কাপোৰ এযোৰৰ ব্লাউজ হয়, আৰু এই কাপোৰযোৰ হয়তো আপোনালোকে দেখিছে চাগে, আৰু দেখা নাই যদি কমেণ্ট কৰিবচোন, মই দেখুৱাম। এইটো মই নিজে ডিজাইন কৰা ব্লাউজ, মানে কাপোৰযোৰৰ ব্লাউজ হয়, নিজে ডিজাইন কৰিছিলোঁ এই কাপোৰযোৰ। এইটো বেক ডিজাইন পিছফালৰ, আৰু আগফালে এইটো। আৰু ইয়াত মই কোনো ধৰণৰ পেড ইউজ কৰা নাই, কাৰণ মই পেডটো মানে ইমান এটা কমফৰ্টেবল নাপাওঁ। চ' সেইকাৰণে মই পেড ব্লাউজবিলাকত নলগাওঁৱে, এনেকৈ বনাই দিওঁ চিম্পলকৈ। আৰু পাছফালে এইটো কেনেকুৱা লাগিছে ক'বচোন। এইটো এটা, তাৰপিছত আহিছোঁ আন এটি ব্লাউজ। এইটো এখন মোৰ শাৰীৰ ব্লাউজ হয়, আৰু ইয়াৰে ডিজাইনটো আপোনালোকে ধৰিব পাৰিছেনে নাই মই বাৰু ফটোত দি দিম। এইটো এনেকুৱাকৈ ধুনীয়াকৈ এটা ডিজাইন কৰি দিয়া আছে। এইটোত মানে মই নিজে ভাবি পেলাই তেওঁলোকক কৈছিলোঁ, মই ক'তো দেখা নাই একচুৱেলি। মই বোলো এনেকৈ দি চাওকচোন কেনেকুৱা লাগে, তেওঁলোকে বনাই দিলে টেইলৰত। এইটো এটা, আৰু এইটো আগফালটো একদম চিম্পল হয়, নৰ্মেল ব্লাউজ। পাছফালৰ মই বেক ডিজাইনটোহে দেখুৱাইছোঁ আপোনালোকক। এইটো এটা এনেকুৱাকৈ দি পেলাই, তো তাৰপাছত আৰু এটা আনটো ব্লাউজ। এইটোৰ মানে ফ্ৰণ্ট ছাইডে খোলা আছে, মানে আগফালে, আৰু বেকটো এইটো। এই ডিজাইনটো অকণমান পুৰণিয়ে হ'ল, কিন্তু মানে সেইটো সময়ত বহুত চলিছিলে, চ' তাৰ কাৰণে মই লগাইছিলোঁ এইটো। তাৰপাছত আৰু এটা, এইযোৰ মানে বনোৱা মেখেলা চাদৰে হয়। এইটো বেক ডিজাইনটো ৰেড হয়, আৰু একদম গল্ডেন কালাৰ কম্বাইনেশ্যনৰ চাদৰ মেখেলা হয়। এইযোৰ খুব ভাল লগা, আৰু ইয়াৰ ব্লাউজটো এইটো, আৰু বেক ডিজাইনটো এইটো। আৰু এইটোৰ ফ্ৰণ্ট ছাইডটো মানে অ'পেন, আগ ছাইডত মই খোলাটো আছে এইটো ছাইডত। আৰু এইটো এটা ব্লাউজ। এইটোৰ অকণমান এইযোৰো মই নিজে ডিজাইন কৰা ব্লাউজ হয়, মানে নিজে ডিজাইন কৰা কাপোৰযোৰৰ ব্লাউজ এইটো। আৰু এই কাপোৰযোৰ হয়তো আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত। চ' ইয়াৰে বেক ডিজাইনটো মই এনেকৈ তেওঁলোকক বনাব দিছিলোঁ, আৰু এনেকৈ হাতত এম্ব্ৰইডাৰীটো মই নিজে কৰি লৈছিলোঁ। আৰু চ' এয়াই, এই যিকেইটা লগোৱা আছে, মানে পাৰ্লকেইটা যে লগোৱা আছে, এইকেইটা মই নিজে গাঁঠি লগাই দিছোঁ, তেওঁলোকক লগাব দিয়া নাছিলোঁ, মই নিজে লগাইছোঁ। আৰু বাকী ডিজাইনটো এইটো খুব ভাল লাগে পিন্ধিলে একচুৱেলি। আৰু তাৰপিছত এযোৰ মই নিজে বনোৱা মেখেলা চাদৰৰ ব্লাউজ হয় এইটো। আৰু ইয়াৰে ডিজাইনটো চাওক। এইটো এটা মানে ৰেডিমেড ফেঞ্চি পটিবিলাক যে পায় সেইটো, কিন্তু এইটো পটিটো অকণমান দামটো অকণমান বেছি, আৰু লগোৱাত তেওঁলোকৰ খুব প্ৰব্লেম হৈছিলে টেইলৰত দিওঁতে। মোক কৈছিলে আৰু মানে ইমান মানে কষ্ট হৈছে তেওঁলোকৰ লগাব লওঁতে, কাৰণ এইটো কোনো মেচিন ষ্টিচ তেওঁলোকে কৰা নাই, তেওঁলোকে হাতেৰে এইটো বহুৱাই লৈছে। কাৰণ এই পাৰ্লবিলাকত
নিডলটো নোসোমাই চাগে, মানে মেচিনত এইটো পাৰ্ল আছে ন, কৰিব নোৱাৰে, চ' তাৰ কাৰণে হাতেৰে তেওঁলোকে লগাই দিছিলে। এইটো চিম্পলটো, ডিজাইনটো চিম্পলে, বেছি হেভি নহয়। আৰু এই মানে পটিটো দি পেলাই এনেকুৱাকৈ তেওঁলোকে বনাই দিছে। এইটো এটা। আৰু পাছত এইটোও মই নিজে বনোৱা মেখেলা চাদৰ এযোৰৰে ব্লাউজ হয়। আৰু ইয়াৰেও মানে ব্লাউজটো চিম্পুল, একো নাই, ৰাউণ্ড, আৰু জাষ্ট এইটো এটা বনাই দিছে। মই বনাব দিছিলোঁ এনেকুৱাকৈ, কাৰণ চাদৰখন ইয়াৰে ব্লেক হয়, ব্লেক কম্বাইন কৰাই পেলাই। আৰু মেখেলাখনটো ছেম এনেকুৱাই, আৰু চাদৰখনৰ লগত মানে মেচিং কৰাকৈ মই এনেকুৱাকৈ এটা ফুল টাইপৰ বনাব দিছিলোঁ। আৰু বাকী চিম্পুল এনে ৰাউণ্ড ব্লাউজ, আৰু ইয়াৰে লং স্লিভ হয় ব্লাউজটো। কেতিয়াবা একদম ইয়ালৈকে অহা লংটো নহয়, এইটো হাতত যেনেকুৱা পিন্ধিছোঁ এনেকুৱা ছেম। আৰু এনেকুৱাও কেতিয়াবা পিন্ধিবৰ মন যায়, কিন্তু এইটো গৰমৰ কাৰণে একেবাৰে পিন্ধা পচিবল নহয়। বিশেষকৈ এইটো ঠাণ্ডা দিনত কেতিয়াবা পিন্ধিব পাৰি, আৰু মানে ক'ৰবাত কিবা থাকিলে, পাৰ্টি চাৰ্টি এনেকুৱাকৈ বিয়া চিয়া থাকিলে পিন্ধিব পাৰি। তাৰপাছত আৰু এইটোও লং হয়, এইটো একেবাৰে ফুল লং, যিটো ইয়ালৈকে আহে। আৰু এইযোৰো মই নিজে বনোৱা মেখেলা চাদৰৰে ব্লাউজ হয়। আৰু ইয়াৰে ব্লাউজৰ ডিজাইনটো মই আপোনালোকক দেখুৱাই আছোঁ। পাছফালটো একেবাৰে চিম্পল ৰাউণ্ড, কিন্তু ইয়াত মানে মই অকণমান এনেকুৱাকৈ এইটো ডিজাইন বনাই দিব দিছিলোঁ, আৰু গল্ডেনেৰে। আৰু হাততো ছেম তেনেকুৱা আছে। এই ব্লাউজটো চিম্পুল, আৰু বেছি ইমানো ডিজাইন নাই, ৰাউণ্ডতে এনেকুৱাকৈ চিম্পুলকৈ বনাই দিছোঁ। তো আৰু বাকী সেয়াই, আজি এইখিনিয়ে আছিলে মোৰ ব্লাউজৰ ডিজাইন। আৰু আপোনালোকে যদি আৰু চাব বিচাৰে, মোৰ আৰু বহুত আছে মানে ডিজাইন তেনেকুৱা, নেক্সট পাৰ্ট হিচাপত এটা আৰু বনাম মই ভিডিঅ'। যদি চাব বিচাৰে প্লিজ কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। দেন আজিলৈ আহিছোঁ। টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।